Odalguri Tonglayaवबो आसाम सरकारा मिउनिसिपालिटी बर्डनि सिङाव थानाय प्रपार्टी टेक्सनि सायाव सिमा गैयै बांहोनायखौ लानानै टंलानि सोद्रोमाफ्रा जावरिखांनायखौ नुनो मोननाय जादों। नंगौ बे समाव 6 सेडुल ओनसोलावबो आसाम सरकारा प्रपार्टी टेक्सखौ होनो हाथायनि नोटिस फोसावनायखौ लानानै कक्राझार सहरावबो गोबां बाथ्रा दान्थे-बिदान्थे खालामनाय लानायखौ नुनो मोनगासिनो। आरो बेबादिनो अदालगुरि टंला मिउनिसिपालिटी बर्डनि सिङाव थानाय सुबुंफोरा बेबादि टेक्स बांहोनायखौ गनायनो हायाखै आरो नेवसिगारदों। बेखौ लानानैनो जातीयतावादी जुब फरायसा आफादा गोख्रों सावरायलायनाय हाबाफारि लादों आरो सरकारनि बेबादि थांखि लानायखौ गोख्रों सोंखारिदों आरो जुदि सरकारा बे टेक्सखौ खमायफिनना होआब्ला थाबैनो सोमावसारनाय हाबाफारि लानाय जागोन होनना खौरांगिरिनि गेजेरजों फोरमायो। पौरसभार अंतर्गत থকা যিবিলাক সম্পত্তিৰ ওপৰত বা যিবিলাক চৰকাৰে কৰ বৰ্ধিত কৰিছে অত্যন্ত বেছি এই কৰ কেতিয়াও মানে দিবলৈ সক্ষম নহয়। অৰ্থাৎ সেইকাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে টংলা আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত ইয়াতে আমি একগোট হৈছোঁ, নাগৰিক সভাৰ আহ্বান জনাইছিলোঁ আৰু ইয়াত গোটেইখিনি মানুহ টংলাৰ ওলাই আহিছে আৰু ইয়াত কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে ভৱিষ্যত দিনত আমি মুখ্যমন্ত্ৰীলৈকেও আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু ইয়াৰ যোগেদি আমি এটা কথা জনাব বিচাৰিছোঁ যে দুখীয়া দৰিদ্ৰ টংলা বুলিয়ে নহয় পৌৰসভা এলেকাত মানুহ আছে, তেখেতসকলে এই কৰ কেনেকৈ পৰিশোধ কৰিব। চৰকাৰখনক আমি বিভিন্ন সময়ত চৰকাৰৰ ভাল কামক আমি সমৰ্থন জনাই আহিছোঁ যদিও এই কিন্তু চৰকাৰৰ সিদ্ধান্তক এই যিটো বৰ্ধিত কৰৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তক কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ আৰু টংলাবাসী পৌৰসভা এলেকাৰ প্ৰত্যেকজন নাগৰিকে কিন্তু বিৰোধিতা কৰিছে আৰু আমি এই যিটো বিৰোধিতা আমি যদি এই বিৰোধিতা তেখেতসকলে মানি নলয় ইয়াতকৈ আমি পিছত কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম আৰু টংলাবাসী ৰাইজৰ সহযোগত আমি ভৱিষ্যত দিনত বেলেগ কাৰ্যসূচী ল'বৰ কাৰণে আগবাঢ়িম। অত্যন্ত দুখ লগা টংলাৰ এজাক বৰষুণত ৰাস্তাবিলাক যেনেকৈ ডুবি থাকে পৌৰসভা এলেকাত এটা ষ্ট্ৰীট লাইট তেখেতসকলৰ গোটেই টাউনখনত ষ্ট্ৰীট লাইট নাই, এটা ভাল লেট্ৰিনৰ ব্যৱস্থা নাই, কিন্তু তেখেতসকলে পৌৰসভাৰ কৰ 700-800 গুণলৈকে বৃদ্ধি কৰিছে। গতিকে ইয়াত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গোটেই ৰাইজ ওলাই আহিছে। আজি এই নাগৰিক সভাৰ জৰিয়তে এটাই কথা কৈছে যে আমি এই বৰ্ধিত কৰ দিবলৈ আমি কেতিয়াও সক্ষম নহয় বা বৰ্ধিত কৰ আমি নিদিওঁ বুলি তেখেতসকলে কোৱা নাই, কিন্তু কৰ দিব, কিন্তু তেখেতৰ বৰ্ধিত কৰৰ কিন্তু তেখেতসকলে দিবলৈ সক্ষম নহয় বুলি নিজে প্ৰকাশ কৰিছে। হয়, আচলতে পৌৰসভাৰ যিটো পৌৰপতি তেখেতসকলে জনসাধাৰণৰ প্ৰতিনিধি, তেখেতসকলে জনসাধাৰণৰ দুখ দুৰ্দশা তেখেতসকলে বুজিব লাগে। জনসাধাৰণে কেনেধৰণে টেক্স দিব, কেনেধৰণে জীয়াতু ভুগি আছে এই বিষয়ে কিন্তু তেখেতসকলে কিন্তু কাণসাৰ নিদিয়ে। তেখেতসকলে নিজৰ কেৱল চকীখন বচাই ৰখাৰ কাৰণে তেখেতসকলে চৰকাৰৰ কথাখিনিকে কেৱল শ্ৰুতলিপি মানি তেখেতসকলে কাম কৰি থাকে। ইয়াত কিন্তু টংলাবাসী ৰাইজে টংলা পৌৰসভাৰ পৌৰপতিৰ ক্ষেত্ৰতো কিন্তু দুখ প্ৰকাশ কৰিছে। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थापा नार्सारिनि गुबै थङा कक्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।